So hey guys, welcome back to the channel. কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে আৰু আজি হৈছে 11 তাৰিখ আজি মই ব্লগটো ষ্টাৰ্ট কৰি আছো আৰু এতিয়া বিহু একদম ওচৰ চাপি পালে সবে চাগে পিঠা বনোৱাত পুৰা ব্যস্ত হৈ আছে আমাৰ অলপ সলপ তেনেকে ষ্টাৰ্ট কৰিছে আৰু কালি উইকলি বজাৰ আছিল আমাৰ উইকলি বজাৰ থাকে ইয়াতে কালি একদম পুৰা চাউল তাউল বৰা চাউল দাৰ চাউল সব লৈ আহিছে সেয়া আজি মায়ে ব্ৰেকফাষ্টটো বৰা চাউলে বনাইছে আৰু এতিয়া হৈছে ৰাতিপুৱা মানে 9টা বজাতে মই ব্লগটো আৰম্ভ কৰিছো আৰু গোটেই দিনটো আৰু একেদিন আমি বিহুৰ আগে আগে কি বনাও কি নাই সব দেখাম আপোনালোকে ব্লগটো পুৰা শেষলৈ চাব আৰু হেতু আৰু ব্লগ ষ্টাৰ্ট কৰো ব্লগটো আৰু ইয়া ৰাতিপুৱা আজি মায়ে ব্ৰেকফাষ্টত বনাইছিলে বৰা চাউল গাখীৰ আৰু গুৰ ধুনিয়াকে আমি খাই ললো তাৰ পিছত মায়ে ষ্টাৰ্ট কৰিলে গুড়া খুন্দা মানে খুন্দা না পিছা আৰু চাউলৰ গুৰিখিনি পিছি ললে কাৰণ কি আমাৰ ঢেকি নাই ঘৰত তো এনেকৈ পিছিব লাগিব আৰু ধুনিয়াকে পিছি লৈছে এনেকৈ পিছিলেও ধুনিয়াকে পিঠা হৈ যায় আৰু তাৰ পিছতে আজি আনিছিলে মাংস মানে চিকেন সো দিনৰ ভাগত মায়ে চিকেন বনালে কাৰণ কি উৰুকালে বহুত দিন আছে ইমান দিনটো ৰখিব নোৱাৰি আৰু সো এয়া চিকেন বনালে মায়ে তাৰ পিছতে মই বোলো মায়ে কালি উইকলি বজাৰৰ পৰা বগৰী লৈ আহিছিলে কাৰণ কি বগৰী বতৰ যিহেতু বগৰী জলকীয়া আৰু নিমখ মিলাই কোনে খাই ভাল পায় কমেণ্টত জনাবচোন আৰু চাওকচোন সন্ধিয়া ধুনু কেনেকৈ শুই আছে একদম বিছনাত আমি চাহ খাব যাওঁতে ই একদম ধুনীয়াকৈ শুই আছে আহিফালে দেখোঁ আৰু আজি মায়ে চাহৰ লগত বনাইছিলে এইটো পুট্টু বুলি কয় এইটো পিঠাটো এই পিঠাটো খাই মই বহুতে ভাল পাওঁ গৰম গৰম চাহৰ লগত খাই খুব ভাল লাগে আপোনালোকেও চাগে এনেকৈ বনাই খাই খুব ভাল লাগে হয়নে আৰু ইয়াতে গুড় অকণ আৰু নাৰিকল অকণ দি দিছে আৰু মিঠা হৈছে আৰু খুবেই ভাল লাগে এইটো হৈছে নিমখীয়াটো মায়ে বনাইছিলে নিমখীয়াটো খুবেই ভাল লাগে বহুত সফ্ট হয় সো তেনেকেই আজি সন্ধিয়াটো আমাৰ পাৰ কৰিলোঁ আৰু পিছদিনাখন ৰাতিপুৱা চাওক কি কলি একেদিন এনেকুৱা ঠাণ্ডা পৰিছে একদম বহুত দেৰিলে ৰ'দে নোলায় আৰু ইয়া পাপাই ধুনুক লৈ গৈছিলে আৰু ধুনু আহি গ'ল ফুৰি সি ৰাতিপুৱা তাক যাব লাগে বা মানে সি পটি আৰু চুচু কৰিবলৈ বা একদম দূৰত যায় চ' ৰাতিপুৱাই তাক লৈ যাব লাগে আৰু চাওকচোন কি মৰম লগাকৈ চাই আছে আৰু সেয়াই আৰু এতিয়া পাপাই ধৰিছে জুই বাহিৰতে মানে এনেকৈ চৌকা এটা খান্দি ফালে তো মই ভাবিলোঁ ৰাতিপুৱা কিয়নো মিঠা আলু কেইটামানে দি দিওঁ ধুনীয়াকৈ হৈ যাব সো মই মিঠা আলু কেইটা দিব লৈছোঁ আৰু ধুনুৱে পিছফালৰ পৰা মানে একদম সি আলু খাই খুব ভাল পায় মিঠা আলু সো সেইটো কাৰণে গম পাই গৈছে আৰু মিঠা আলু পুৰিম যে সি একদম পিছে ঘূৰি আছে আৰু এয়া আমাৰ মিঠা আলু পুৰা হৈ গ'ল আৰু লগতে ধুনু ৰখি আছে একদম সেয়া চাওক মই ধুনীয়াকৈ এৰাই দি আছোঁ ধুনীয়াকৈ খাই আছে সি খুব ভাল পায় আলু খাই আৰু এনেকৈ ঠাণ্ডা দিনত মিঠা আলু খাই খুবেই ভাল লাগে বইল কৰি খোৱাতকৈ মই পুৰি খাই বেছি ভাল পাওঁ আৰু সেয়াই তাৰপিছত মই গৈছিলোঁ ইউনিভাৰ্চিটি কিবা ইনচিগনিছ পাব্লিচিটিৰ কাৰণে তেতিয়া মায়ে নিজেই বাৰু এইখিনি ভিডিঅ' কৰিলে মায়ে বনাই আছিলে নাৰিকল লাডু যোনটো মোৰ চবতকৈ ফেভৰেট চ' সেইটোৱে নাৰিকল লাডু ৰুকি থাকোঁতে মায়ে এখন হাতেদি ৰুকি আছে আৰু এখন হাতেদি কেমেৰা ধৰি বনাই আছে মোৰ কাৰণে কাৰণ কি ময়ে কৈছিলোঁ আৰু মায়ে এতিয়া ৰুকা হৈ যোৱাৰ পিছত মায়ে ঘিত ভাজিব নাৰিকল আৰুখিনি সেইটোৱে আৰু নাৰিকল আৰু চেনি মিক্স কৰি লৈছে এনেকৈ ধুনীয়াকৈ বহুতে নাৰিকলত চুজি দি খাই ভাল পায় নাৰিকল আৰু চুজি লাডু মিক্সটো মই কিন্তু এনেকেই ভাল পাওঁ এনেকৈ চফ্ট বনে আৰু বেছি এটা সোৱাদ পাওঁ মই সেইটো কাৰণে ময়ো মাক এনেকেই বনাব কওঁ আৰু কামৰ মাজে মাজে মায়েও এনেকৈ লাহে ধীৰে বনাই আছে আৰু এয়া দৰং কলেজৰ প্ৰিন্সিপাল আৰু ছাৰৰ লগত আমি পাব্লিচিটি কৰিব যোৱা চ' তাৰ মাজতে সেইখিনি ফটোটো লগাই দিলোঁ আৰু এয়া মায়ে এতিয়া নাৰিকলখিনি ভাজি লৈছে ধুনীয়াকৈ আৰু ঘিত ভাজিলে ধুনীয়া এটা গোন্ধ আহে এইটো বহুত ধুনীয়া হয় মই কিন্তু গৰমা গৰম ইমান খাব নাপালোঁ এবাৰ কাৰণ কি আহোঁতে অলপমান দেৰি হ'ল তেতিয়া অলপ ঠাণ্ডা হৈয়ে গৈছিলে চ' এনেকৈ গৰমা গৰম বনাই থাকোঁতে খাই বঢ়িয়া লাগে আৰু সৰহকৈ বনালেও মানে লাষ্টত গৈ পেলাই অকণমানে হয় ভাজি দিলে চ' সেইটোৱে এনেকৈ মায়ে ধুনীয়াকৈ গোল কৰি লাডু বনাই লৈছে আৰু এয়া ফাইনেলি আমাৰ নাৰিকলৰ লাডু ৰেডি হৈ গ'ল বগা ধুনীয়া নাৰিকলৰ লাডু আৰু ময়ো আহি পালোঁ আৰু পোৱাৰ পিছতে মোৰ খাব মন গ'ল আকৌ পুট্টু পিঠাটো কাৰণ কি মই খুবেই ভাল পাওঁ চাহৰ লগত খাবলৈ খুব ভাল লাগে গৰম গৰম আৰু মায়ে যিহেতু পিঠা কৰি খুন্দি থৈছিলে সেইকাৰণে আৰু এইটো পিছদিনাখনৰ কথা পিছদিনাখন মায়ে বনাব লৈছে এতিয়া কাটা নিমকি মই ঘৰত বনোৱা কাটা নিমকিটো খুব ভাল পাওঁ কাৰণ কি যোনটো বজাৰৰ পৰা কিনা তাতে চৌদা ইমানেই বেছি দিয়ে যে খাই ফালে মানে কিবা এটা ভাল নালাগা হৈ যায় আৰু
তো ঘৰত বনোৱাটো খুব ভাল লাগে, সেইকাৰণে মই ঘৰত বনোৱা নিমকিটো মাক বনাব কৈয়ে থাকোঁ। চ' মায়ে এইটো পাতলাকৈ বেলি লৈছে এনেকৈ, আৰু এনেকৈ ধুনীয়াকৈ এতিয়া ষ্ট্ৰেইট কাটি লৈছে। তাৰপিছত মায়ে শ্বেপটো দি ফালে কাটি দিব এয়া এনেকৈ। চ' এনেকৈ মায়ে কাটি ল'লে গোটেইখিনি, আৰু এতিয়া এয়া চাওক ৰেডি হৈ গ'ল গোটেই কাটা, আৰু মায়ে তেল বহাই দিছে, এতিয়া এনেকৈ ভাজি ল'ব। আৰু এয়া চাওক আমাৰ কাটা নিমকি বনি ৰেডি হৈ গ'ল, একদম মচমচীয়া খাবলৈ হৈছে, একদম ক্ৰাঞ্চি। আপোনালোকে চাউণ্ডতে গম পাব। চ' ভাত পানী খাই পেলাই মই আহিলোঁ এতিয়া নৱপ্ৰভাত অৰ্ফেনেজলৈ। আমি ইউনিভাৰ্চিটিৰ পৰা আহিছোঁ এনেকৈ আউটৰিচ প্ৰগ্ৰাম এটাত। আমি এনেকৈ আহিব লাগে, অলপমান কোম্পানীকেইটাৰ লগত ইণ্টাৰেক্ট কৰিলোঁ আৰু অকণমান টাইম স্পেণ্ড কৰিলোঁ। খুবেই ভাল লাগিলে এইখিনি সময়। সিহঁতৰ লগত মিউজিকেল চেয়াৰ খেলিলোঁ আমি। চ' এয়া মিউজিকেল চেয়াৰ খেলি আছে, আৰু লগতে ৰিলে ৰেচ এটাও খেলালোঁ সিহঁতক, খুবেই ভাল লাগিলে। চ' এইখিনি সময় আমি এনেকৈ অকণমান টাইম স্পেণ্ড কৰিলোঁ। আৰু মই এতিয়া ঘৰত আহি পালোঁ, আৰু ঘৰত আহি দেখোঁ মায়ে বনাইছে গাজৰৰ হালোৱা। যিহেতু কালিলৈ উৰুকা আৰু দাদা আহিব আজি, চ' দাদাই ঘৰৰ পৰা দূৰতে থাকে, চ' এইবিলাক বস্তু খাবলৈ নাপায় ইমান। চ' মায়ে আহিলে অকণমান বনাই দিয়ে, আৰু দাদাৰ ফেভৰেট বস্তু। চ' দাদাই সৰুৰ পৰা মানে এইবিলাক খাই খুবেই ভাল পায়। চ' সেইটো কাৰণে মায়ে গাজৰৰ হালোৱা বনাই আছে। ময়ো কিন্তু খুব ভাল পাওঁ। চ' সেইটো কাৰণে মায়ে গাজৰৰ হালোৱা বনাইছে এনেকৈ কদুকচ কৰি পেলাই। আৰু লগতে এয়া চাওক মায়ে তিলৰ লাডু বনাই থৈছে, ধুনীয়াকৈ তিলৰ লাডু। এয়া মই যাওঁতে এইটো সময়তে বনালে মায়ে। আৰু ইফালে আমাৰ গাজৰৰ হালোৱা ৰেডি হৈ গ'ল, চাওক গৰম গৰম ধুনীয়া গাজৰৰ হালোৱা, ধুনীয়া গোন্ধ আহিছে, ঘিত ভাজা যায় যিহেতু। আৰু এইটো হৈছে তেল পিঠা, মায়ে বনাব লৈছে তেল পিঠা। বহুতৰ চাগে ফেভৰেট, তেল পিঠা খাই বহুতে ভাল পায়, আৰু এইটোৱে তেল পিঠাটো বনাব লৈছে মায়ে, গুড় দিয়াটো এইখিনি। চ' এনেকৈ বিহু বুলি সকলোৱে নিজৰ ঘৰে ঘৰে পিঠা পনা এনেকৈ বনাইছে, আৰু আমাৰো অকণ চকণ এনেকৈ বনাইছে। তো সেইটো কাৰণে মই ব্লগটোত অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ যিহেতু। আৰু এয়া আমাৰ তেল পিঠা ৰেডি হৈ গ'ল, এয়া হৈছে গুড় দিয়া আৰু এইফালে নিমখীয়া। মায়ে যিহেতু ইমান মিঠা নাখায়, কাৰণ কি চব মিঠা বস্তু, সেইকাৰণে নিমখীয়া বনাইছে। আজিৰ ব্লগটো ইয়াতে এণ্ড কৰোঁ, বাই বাই।